মোৰ মৰমৰ কণমানিহঁত, আজি মই তোমালোকক বিভিন্ন ধৰণৰ ফলমূলৰ নাম অসমীয়া আৰু ইংলিছত শিকাই যাম। তোমালোকে ছবিবোৰৰ লগতে নামবোৰো শিকি যাবা। আহাচোন চাবলৈ আৰম্ভ কৰোঁ। এইটো চোৱা, এইটো ইংৰাজীত A for apple আৰু অসমীয়াত আপেল। এইটো চোৱা, এইটো ফলৰ নাম এপ্ৰিকট আৰু এইটো অসমীয়াত কি কয় খোৱানি। আৰু এইটো তোমালোকে জানাই, এইটো হৈ গ'ল বানানা আৰু ইয়াত অসমীয়াত কি কয় কল। এতিয়া ইয়াত চোৱা, এইটো কি ফল? এইটো ইংৰাজীত কয় ব্লেকবেৰী আৰু অসমীয়াত কলা আঙুৰ। এইটো কি কয় জানা? এইটো কয় চেৰী, অসমীয়াতো চেৰীয়ে কয়। এইটো তোমালোকে চিনি পোৱাই, এইটো হৈ গ'ল ককনাট। দেখিছা ককনাট, আৰু এইটো অসমীয়াত নাৰিকল বুলি কয়। এইটো চোৱা, এইটো গভা, অসমীয়াত মধুৰিআম। এইটো লিচি, অসমীয়াত লিচু। এইটো আঙুৰ, তোমালোকে আঙুৰ ভাল পোৱা নে খাই? এইটো কি কয় আঙুৰ, অসমীয়াত কি কয় আঙুৰ আৰু ইংৰাজীত গ্ৰেপছ। এইটো চোৱা, এইটো চবৰে ফেভৰেট হয়নে? এইটো হৈ গ'ল মেংগো, M for মেংগো আৰু অসমীয়াত কি কয় আম। আৰু এইটো কি হয়? এইটো হৈ গ'ল ৱাটাৰমেলন, ৱাটাৰমেলন অসমীয়াত তৰমুজ। এইটো কি চোৱা? এইটো হৈ গ'ল অৰেঞ্জ, অসমীয়াত কি কয় কমলা। তোমালোকে সকলোৱে কি কি ফল খাই ভাল পোৱা মোক জনাবাচোন কমেণ্ট কৰি। কোনে কোনে কি ফল খাই ভাল পায় মোক জনাবা। লগতে তোমালোকৰ নামটোও দিবা আৰু লগতে তোমালোকে কোনটো ফ্ৰুটছ খাই ভাল পোৱা মোক ক'বা, ঠিক আছে?